সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল প্ৰাণ এণ্ড ডিপি জাৰ্ণিলৈ। আজি আমি নাৰ্চাৰীলৈ যাম। ফুলৰ টাব আৰু ফুল কিনো নে নিকিনো নেজানো, কিন্তু ফুলৰ টাব আনিবলৈ যাওঁ। আৰু তাই ওলাই আছে কলেজ, দেখি আছে ক্লাছত তাই পূৰা মেকআপত ব্যস্ত। মই মেকআপ নকৰোঁ, এনে কৈছে তাই। মই মেকআপ নকৰোঁ। কৰে তাই পূৰা মেকআপ কৰে, চাই থাককচোন পূৰা মেকআপ। কোনফালে এইটোতো চবেই লগাই লিপষ্টিক, এইগাল মই নকওঁ নহয়। এইজনী তাই মেকআপ লগাই আছে। আৰু আজি ঘৰলৈ আলহী অহাৰ কথা আছে, দেখুৱাম আপোনালোকক। এতিয়া আমি আহিছোঁ মৰিগাঁৱৰ উদয় নাৰ্চাৰীলৈ। প্ৰথমতে ফুল চাওঁ, তাৰপিছত টাব ল'ম। ফুল লওঁ নে নলওঁ কিন্তু ঠিক নাই, চাই লওঁ ফাৰ্ষ্ট। এই পখিলা এটাকে লৈ যাব লাগিব ৰ'বা। ইফালে আছে কপৌ ফুল আৰু বিভিন্ন ধৰণৰ ফুল আছে, নামবোৰ নাজানো। কেইবাটা প্ৰজাতিৰো কপৌ ফুল আছে, কিন্তু এইবিধ ফুল ঘৰত আছে কিন্তু নামটো নাজানো। আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন। বহি আছোঁ। নাৰ্চাৰীখন বহুত ডাঙৰ নহয়, সৰু হয়, কিন্তু বহুতেই ফুল আছে ইয়াত। ফুলৰ টাব লৈছোঁ 6টা, আৰু ফুল মানে ঘৰত আছেই, বহুত ফুল আছে। আৰু নাৰ্চাৰীত যিখিনি ফুল আছে সেইখিনি ফুলেই ঘৰত আছে, সেই গতিকে ফুল লোৱা নাই টাবত দিবলৈ। বাকী পিছত মাটিত ৰুবৰ কাৰণে বেলেগ ফুল লৈ যামহি আৰু পিছতকৈ। এতিয়াখিনি লওঁ, তাৰপৰা মিঠাই কিনিম, তাৰপৰা ঘৰলৈ যাম। এতিয়া ফুলৰ টাবত ফুল ৰুওঁগৈ আৰু মায়ে চব মাটি গোবৰ মিক্স কৰি ৰুইছেই আৰু আধা আধি। ইয়াতেই ওলমাই দিম ধুনীয়াকৈ। এইকেইডাল হ'ল ষ্ট্ৰবেৰী গছ, এইটোতে ৰুই দিম। এইকেইডাল কেঁচু সাৰ গোবৰ সাৰ মিক্স কৰি লৈছোঁ আৰু এইটো টাবত এতিয়া বেলেগ ফুল দিব লাগিব ন। ঘৰৰ চৌপাশত ফুল থাকিলে ঘৰটো ভাল লাগে দেখি, লগতে যেতিয়া আমি ফুলবোৰ দেখোঁ মনটোও ভাল লাগে। সেইবাবে সকলোৱে ঘৰত ফুল ৰুব লাগে। আৰু আমাৰ ঘৰত বেছিকৈ ফুল ৰোৱা মানুহগৰাকীয়ে হ'ল মায়ে ফুল বহুত ভাল পায়, আৰু মাৰ লগতে ময়ো ৰুওঁ। ক'বলৈ গ'লে আমাৰ ঘৰখন সেউজীয়াৰ মাজতেই আছে, একদম চৌদিশে গছেই গছ। ফুল ৰোৱা হৈ গ'ল, বাঁহত উঠাই দিলোঁ ধুনীয়াকৈ। আৰু যেতিয়া ভালকৈ ফুলিব আপোনালোকক দেখুৱাম। আজি এটা নতুন ৰেচিপি বনাব ওলাইছোঁ। এয়া হ'ল মোৰ জীৱনত তৃতীয়বাৰ আমি কেঁকুৰা ভাজি খাম। কেঁকুৰাৰ হাত ভৰিবোৰ ভাঙি কৰি ঠিক কৰি লৈছোঁ আৰু বনাম এতিয়া। সকলো বস্তু ৰেডি। এয়া জুই ৰেডি, আৰু এয়া পিঁয়াজ, কেঁকুৰা, আদা নহৰু পিচন্তি, সকলো বস্তু সাজু। এতিয়া মাত্ৰ বনাবলৈ বাকী। এয়া আমাৰ এংকৰি বেংকৰি ওলাই অহা লাহে কৰি বস্তুবিধ বনাই হৈছে আৰু খাম আজি। কিহৰ লগত খাম? শাওনটো আজি কিহৰ লগত ভাল লাগে আপোনালোকে নিজে কমেণ্ট কৰি জনাবচোন, যিসকলে খায়। একদম গৰম গৰম ভাপ ওলাই আছে। কোনে কোনে কিহৰ লগত খাই বেছি ভাল পায় জনাই দিব দেই। সকলোৰে কিন্তু এইবিধ বস্তু খোৱাৰ সামগ্ৰী বেলেগ বেলেগ হয়। আমাৰ এখেতে পিছে ৰুটি দি খাব বোলে, ৰুটি বনাই আছে এতিয়া। দিনত ফুলৰ টাব আনিলোঁ, ফুল ৰুলোঁ, আলহী আহিলে, আলহী গুচিও গ'ল। এতিয়া আমি কেঁকুৰাৰ ভাজি খাওঁ। আৰু আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব। যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল লাগিছে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনে হৈছে। আৰু প্লিজ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, গুড নাইট।